সমষ্টিৰ উপ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈ জয়ী। বিজেপি দলে ৬৬,৪৪৯টা ভোট, কংগ্ৰেছ দলে ৫১,১৭০টাকৈ ভোট আৰু ব্যৱধানত অৰ্থাৎ ১৫,৩৩২টা ভোটত ব্যৱধানত জয়ী সাব্যস্ত কৰে আৰু নগাঁৱত ৪,২০৮টাকৈ ভোট গ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট আছাম প্ৰকাশ। আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ দিছোঁ আৰু আমাৰ ফাইনেন্স মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিছোঁ আৰু সোণাৰীবাসীৰ ৰাইজ আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক আৰু সকলোৱে বহুত কষ্ট কৰি মোক এই ফলাফলৰ আজি ৰিজাল্টটোত জিকাই দিছে। মই আমাৰ সংসদ তপন কুমাৰ গগৈ ডাঙৰীয়া, এইফালে যোগেন দা আছে, কুশল দৌৰী ডাঙৰীয়া, তাৰপিছত কামাখ্যা তাছা ডাঙৰীয়া, আচলতে ওচৰত থকা কেইজন মোৰ লাগিছে আছেই নহয়, ৰামেশ্বৰ তেলী ডাঙৰীয়া, আমাৰ ৰাখাল আটাই আৰু গোটেই মন্ত্ৰীসকল, AGP নেতাসকল, অতুল বৰা ডাঙৰীয়া আৰু প্ৰদীপ হাজৰিকা ডাঙৰীয়া আৰু আমাৰ BDF আৰু ৰাজ্যিক বিজেপি সকলো মহিলা মৰ্চাৰ সকলো, আৰু এইটো মই ডেডিকেট কৰিব খুজিছোঁ মোৰ উইনিংটো সকলো মহিলালৈ, অসমৰ সকলো মহিলালৈ বিজয়ী। এতিয়া আপোনাৰ সপোন যাত্ৰা আৰম্ভ হ'ব আৰু এয়া লাহে লাহে আপোনাৰ কৰ্মযাত্ৰা আৰম্ভ হ'ব আপুনি বিজয়ী হোৱাৰ পিছত। এতিয়া সাজু চাগে আপুনি আজিৰ পৰা? সাজু, কথা কম কাম বেছি। খুব ভাল লাগিছে। আমি আশা কৰা ধৰণে নৱনীতা, কাৰণ আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে নৱনীতা সন্দিকৈক আমি বিপুল ভোটত ইয়াৰ পৰা জিকাই পঠাবৰ কাৰণে আমি সক্ষম হৈছোঁ, কাৰণ 13টা ৰাউণ্ড শেষ হৈছে আৰু এই 13টা ৰাউণ্ডত আমি 13,700তকৈ ওপৰ ভোটত আমি এতিয়া আগবাঢ়ি আছোঁ আৰু 1.5টা ৰাউণ্ড বাকী আছে, এটা সম্পূৰ্ণ ৰাউণ্ড আছে আৰু এটা আধা ৰাউণ্ড আছে। সেইকাৰণে আৰু মাৰ্জিনটো আমাৰ বৃদ্ধি পাব। এই আৰু 1.5টা ৰাউণ্ডত আমি আৰু ভোট বঢ়াবৰ কাৰণে সক্ষম হ'ম। ছাৰ, ৰূপজ্যোতি কৰ্মীয়ে এটা কথা কৈছে, 4টা সমষ্টিত পাৰিলে কিবা এটা কৰিম বুলি কৈছিলে, কি ক'ব? সেইটো ৰূপজ্যোতিকে সোধক, যে তেওঁ যিহেতু কৈ গৈছে এতিয়া ৰিজাল্ট ওলোৱাৰ পিছত সেই ৰূপজ্যোতি কৰ্মীক এবাৰ সোধা উচিত। এইটো দেখা গৈছে যে আপোনাৰ নিজৰ পঞ্চায়ত তাত 11 নম্বৰ ৰাউণ্ডটোত পৰাজয় বৰণ কৰিছে। নাই, মই যিটোত ভোট দিছোঁ 160, আমি তাত জিকিছোঁ, কাৰণ আমাৰ তাত আমাৰ পঞ্চায়তটোত পৰাজয় হোৱা নাই। সোণালী পঞ্চায়তত আমি পৰাজয় হোৱা নাই সোণালী পঞ্চায়তত মোৰ যিটো পঞ্চায়ত, সেই পঞ্চায়তটোত আমি পৰাজয় হোৱা নাই। নহয়, ভোটৰ আপোনালোকে দেখিছে যে আগতে ভোট পোল হৈছিলে 2016 চনত 81%, 86.38%, আৰু লোকসভাত পোল হৈছিলে 81%। এইবাৰ ভোট পোলৰ সংখ্যাটোৱে কমিছে আৰু সংখ্যাটো কমাৰ কাৰণে মাৰ্জিনটো আমাৰ এইটোলৈ আহিছে।